এয়া চাব পাইছে আজি বিহু বুলি মানে বিহু ন কাইলৈ বিহু সেইটো কাৰণে মোৰ ভাগৰ ধুনু মানুহজনীৰ কাৰণে মানে মনে মনে হেৰি বস্তু এটা বনাবলৈ দি থৈ দিছিলোঁ কাপোৰ এযোৰ মই জানো কাপোৰ বুলি কিন্তু মোৰ ধুনু মানুহে নাজানে তাইক এতিয়া কাপোৰযোৰ দিমগৈ কি খালি নকওঁ ছাৰপ্ৰাইজ তাই চাব এতিয়া ৰিয়েকশ্যনটো কেনেকুৱা চাওঁ বোলো বোলো ভিডিঅ'টো গৈ আছোঁ চাওঁ খুলি চোৱা আকৌ কি হয় তোমালে আকৌ Wow! Beautiful! এয়া ন ছাৰপ্ৰাইজ আকৌ কেনেকুৱা লাগিছে ভাল লাগিছে ভালেই লাগিব চইচ কৰিছে কোনে ন এয়া বিহু বুলি এয়া ধুনু মানুহকে কাপোৰযোৰ আনি দিলোঁ চাব পাইছে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু মোৰ নতুন ইউটিউব চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব সেয়া আপোনালোক আশা কৰিলোঁ যাতে মোৰ নতুন ইউটিউব চেনেলটো আপোনালোকে মৰম দি যায় সেয়া আশা কৰিলোঁ আৰু এই কাপোৰযোৰ কেনেকুৱা লাগিছে লাইক আৰু কমেণ্ট কৰি জনাব আপোনালোকে বিহু বুলি নিজৰ পত্নীক আৰু মা দেউতাক কিবা দিয়ে নে নিদিয়ে নাজানো মই কিন্তু মোৰ ধুনু মানুহজনীক আনি দিছোঁ কাপোৰযোৰ কেনেকুৱা লাগিছে চাওক আৰু লাইক আৰু কমেণ্ট কৰি জনাব আৰু মোৰ নতুন ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে মৰম দি থাকে টাটা বাই বাই